Guys, welcome back to my YouTube channel. তো মহাশিৱৰাত্ৰিৰ সকলোকে মোৰ তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো এতিয়া মা আৰু মই যাব ওলাইছোঁ পাহাৰত নন্দেশ্বৰ মহাপীঠত যাব ওলাইছোঁ। তো এয়া মা ঠগি লৈ আছে ইফালে আৰু ময়ো ৰেডি চেডি হৈ ওলালোঁ মজাকৈ এনেকৈ। তো আপোনালোকক তাত গৈ লগ পাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু যিহেতু আমাৰ ঘৰৰ পৰা মন্দিৰটো বেছি দূৰ নহয়, তো সেইকাৰণে আমি খোজকাঢ়িয়ে গৈ আছোঁ এনেকৈ। মাজে মাজে খোজকাঢ়িও ভাল লাগে। ঠগি লৈ বিশেষকৈ ঠগি লৈ আহিলে খোজকাঢ়ি আহিয়ে ভাল লাগে। আৰু আজি মই ফাৰ্ষ্ট টাইম শাৰী পিন্ধিছোঁ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। নাজানো ইমান ভালকৈ পিন্ধিছোঁ আৰু মাৰ লগত ছেইম মানে ড্ৰেছ কৰিছোঁ। মই মানে ভাল পাওঁ মাৰ লগত এনেকৈ ছেইম ড্ৰেছ কৰি কেনে। আৰু আহি আমি পাই গ'লোঁ পূজাৰ থলী। আৰু এইখন হ'ল মেইন গেটখন। মোৰ আগৰ ভিডিঅ'টো চালে আপোনালোকে গম পাব বুলিব মোৰ এটা ভিডিঅ' দিয়া আছে, তো তাত পাহাৰখন দেখুওৱা হৈছে সম্পূৰ্ণভাৱে। আৰু এইবাৰ আমি ইয়াতে ভৰি ধুম। এয়া মা ভৰি ধুবৰ কাৰণে গৈছে আৰু এনেকৈ নদীত আহিবৰ কাৰণে ধুনীয়াকৈ এনেকৈ চিৰি বনাই দিছে নদীৰ পাৰলৈকে। যিহেতু ইমান দূৰ খোজকাঢ়ি আহিলোঁ, তো ইয়াতে ভৰি ধুম এতিয়া। আৰু ভৰি ধুবৰ কাৰণে মা ধুই আহিলে আৰু এতিয়া মই ধুবলৈ যাম। আৰু এয়া আমি ওপৰলৈ উঠি আহিলোঁ, বহুত ওপৰত আহি গ'লোঁ। আৰু বহুত দূৰ খোজকাঢ়ি অহাৰ পিছতো আৰু বহুতবিলাক চিৰি এনেকৈ পাৰ হৈ আছোঁ। আৰু মা এয়া ভাগৰ লাগিছে। বহুত চিৰি আছে মন্দিৰটো, আৰু এইবিলাক এনেকৈ সৰু সৰুকৈ এনেকৈ মন্দিৰ বান্ধি দিয়া আছে। আৰু সন্ধিয়া মানে ইয়াতে ফাংচন হ'ব, ছিংগাৰ আহিব। আৰু এইখন হ'ল ভিতৰৰ গেটখন, আৰু আমি এতিয়া গৈ আছোঁ ভিতৰত। আৰু ইয়াতে আমি এতিয়া চাকি ধূপখিনি জ্বলাই ল'লোঁ। লোৱা হৈ গ'ল। আৰু এয়া দেৱে আমাক ফটা চটা দি দিলে। কিমান দিনৰ পৰা আছে দেউ ইয়াতে? হয়। আৰু সেয়া তাত আছে দেউ, গোটেইবিলাকে এনেকৈ সহযোগ কৰি আছে। আৰু কিমান বছৰ হ'ল এই মন্দিৰটো পূজা? অঁ হয়, পূজা চূজা কৰিলোঁ এতিয়া, ভাল লাগিল। আহোঁৱেই প্ৰতি বছৰে। হয় হয়। অঁ হয়, ভিডিঅ'। আৰু এইটো মানে মন্দিৰ বহুত দূৰৰ পৰাই বান্ধি আছিল, তো এতিয়া হৈ গ'ল মন্দিৰটো কমপ্লিট। আৰু এতিয়া মই সেয়া লৈ আছোঁ, তো ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইটো হেৰি পৰা হৈ গ'ল। আৰু এতিয়া ঘৰত যামেই। আৰু এয়া দেউ লগ পালোঁ। কিমান দিনৰ পৰা আছে ইয়াতে দেউ? ইয়াতে আজি 3 দিন। হয়, কিমান বছৰৰ পৰা হ'ল এইটো? এনে ডাটা আছে 1835 চনৰ পৰা ইংৰাজী, কিন্তু তাৰে আগৰটো বহুত পুৰণি, তাৰ আগৰখিনি নাই। আৰু এই 1835 চনৰ পৰা কমপ্লিট ইয়াতে ডাটা আছে। ছেক্ৰেটাৰী, প্ৰেছিডেণ্ট যিবিলাক পুৰোহিত আছিল, দেউৰী আছিল, সকলোৰে ইয়াতে নাম ঠিকনাবিলাক আছে। দিনে ৰাতিৰ পৰা লাগি আছে? ৰাতিপুৱা 7 বজাৰ পৰা ৰাতি 9টা 9:30। আজি হয়তো 9:30 মানত যাম। যোৱাকালি 11:30লৈকে আছিলোঁ। বহুত দূৰৰ পৰা আহে ন মানুহ? বহুত দূৰৰ পৰা আহে। আগিয়া, কৃষ্ণাই, ইপিনে ৰঞ্জুলি, ধূপধাৰা, শিমলুতলা, দুবাপাৰা, মৰণৈ, ইয়াৰে গোটেইখিনি মানুহ আহে। আৰু দেখিব পাইছোঁ ইয়াতে দুটা নতুন দুটা মন্দিৰ হৈছে। এটা হৈছে বিষ্ণু, সেইপিনে ঠিক আমাৰ শিৱৰ মুখামুখিকৈ, আৰু এইপিনে আছে ব্ৰহ্মা। এই এখন এটা দিছে দুধনৈৰ পৰা বিষ্ণু আৰু টাইলছখিনি, আৰু বাকীটো মন্দিৰটো কমিটিৰ, আৰু বাকী ব্ৰহ্মাৰ এইটো কমপ্লিট দিছে দুধনৈৰ একজন বাবুৱা নামৰ দাতা, তেওঁলোকে এই দুজনে ডনেট কৰিছে। ভাল লাগিল। আমি এতিয়া যাওঁ। ঠিক আছে, ধন্যবাদ।
আৰু এইটো হৈছে নতুনকৈ বন্ধা মন্দিৰটো আৰু বাকীবিলাক মন্দিৰ আপোনালোকক নেদেখুৱা কাৰণ আগৰটো ভিডিঅ'ত মই গোটেই মন্দিৰকেইটা দেখুৱাইছোঁ সৰু আৰু এইটো হ'ল কাহুলিমাৰ মন্দিৰ আৰু ইয়াতে চাকি ধূপ জ্বলোৱাৰ লগতে তামোল পাণ চাধা চূণ সকলোবিলাক দিয়া হয় আৰু অলপমান এনেকৈ মন্দিৰৰ ওপৰৰ পৰা তলৰ দৃশ্যটো দেখুৱাই দিছোঁ আপোনালোকক সেয়া চাব আৰু এতিয়া আমি আহি গ'লোঁ মিঠাইৰ দোকানত আৰু ইয়াৰ পৰা মিঠাই কিনিম আৰু মিঠাই কিনাৰ পাছত এতিয়া অলপমান ঘূৰি আছোঁ দোকানবিলাকত এতিয়া ইমান মানুহৰ ভিৰ হোৱা নাই দোকানবিলাকতো মানে আবেলি টাইমত আহিব মানুহখিনি আৰু যোনে যোনে মানে ঠকি দিছে আহিছে ৰাতিপুৱাৰ ভাগতে আহি গৈছে অইনবাৰতকৈ এইবাৰ মানুহ অলপমান কম কাৰণ মানে শ্ৰীসূৰ্য পাহাৰৰ মেলা হৈ গ'ল অলপতে আৰু কাৰিপাৰৰ মেলা হৈ গ'ল তো একে লেঠাৰিতে বহুতকেইখন পূজা গ'ল আৰু 500 টকাৰ মেখেলা চাদৰৰ দোকানখন ইয়াতো আহিছে আৰু এয়া 150 টকাকৈ 100 টকাকৈ আছে কাপোৰ কিছুমান नहीं चाहिए আৰু অলপ আগতে আহি পাইছে এইটো নামদলটো আৰু ইয়াতে এতিয়া নাম পৰিৱেশন কৰি আছে যেহেতু এখন ওচৰতে আহিছিলোঁ তো এতিয়া পূজা কৰা যিহেতু হৈ গ'ল তো কিবা এটা খাবৰ কাৰণে আমি হোটেলত আহিলোঁ আৰু অৰ্ডাৰটো দি কিনে এতিয়া বহি আছোঁ ঘুগুনি খাম তো বেলেগ একো নাখাওঁ আৰু ঘৰত যাই কিনে যিহেতু ভাত খাব লাগিব তো এতিয়া ঘুগুনি খাম আৰু এয়া গৰম গৰম ঘুগুনি আহি গ'ল আকৌ এবাৰ মই ইয়াতে ওপৰৰ পিনে আহি গ'লোঁ আৰু মিঠাই কিনি ল'লোঁ আৰু দেউসকলক মিঠাই দিবৰ কাৰণে ওপৰত আহি গ'লোঁ মই আৰু এইবাৰ মা নাহিলে মা তলৰ চিৰিত থাকি গ'লে আৰু মই এতিয়া ওপৰৰ পিনে গৈ আছোঁ আৰু মিঠাইখিনি দি মেলি এতিয়া ঘৰত যাবৰ কাৰণে ওলালোঁ গুণি খোৱাৰ পাছত এতিয়া দুয়োজনে দুখন মিঠা পান খাই ল'লোঁ আৰু এতিয়া আমি পূজাৰ পৰা ঘৰত গৈ আছোঁ এতিয়া ইমান মানুহ অহা নাই বাৰু সন্ধিয়া বহুত মানুহ হ'ব চাওঁ ঘৰত গৈ কি হয় যদি আহিব পাৰোঁ তো আপোনালোকক দেখুৱাম সন্ধিয়া দৃশ্যটো তো মায়ে একদম মিঠা পান চবাই আছে আৰু এনেকৈ তো গাইজ এতিয়া মই ঘৰ আহি পালোঁ আৰু এইডাল দেখিছে তাৰ পৰা মই সূতা বান্ধি ল'লোঁ আৰু এতিয়া বাজিছে 4:30 ঘৰ এতিয়াহে আহি পালোঁ ভাবিছিলোঁ সন্ধিয়া যাম বুলি এপাক বাট এতিয়াই বহুত ভাগৰ লাগি গ'ল আৰু ইয়াৰ পৰা ওলাই যাওঁতে যাওঁতে বহুত টাইম হ'ব আৰু যাব মন নোহোৱা হৈ গ'ল ভাগৰ লাগি গ'ল যিহেতু তো ভাবিলোঁ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ বুলি আৰু আপোনালোকে যে বেকগ্ৰাউণ্ড চাউণ্ডটো শুনি আছে সেইটো মানে বিল্ডিঙৰ ছাদ ঢালাই হৈ আছে তো সেইকাৰণে আৰু আপোনালোকে ইগন'ৰ মাৰিব চাউণ্ডটো তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিলোঁ যদি ভাল পালে আপোনালোকে চাই এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি থৈ দিব তো পুনৰ লগ পাই আছোঁ নতুন ভিডিঅ' এটা আজিলৈ বাই বাই